students, welcome to my class. তোমালোকে বহুতে কমেন্টত জনাই আছিলা যে তোমালোকক সংস্কৃতৰ কিছুমান ইম্পৰ্টেন্ট খিনি বাছি দিব লাগে যাতে তোমালোকে পৰীক্ষালৈ ধুনীয়াকৈ প্ৰস্তুতি চলাব পাৰা আৰু মেট্ৰিকটো আহি পালে ওচৰতে তোমালোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে জনাবাচোন মোক ইম্পৰ্টেন্ট খিনি চাই লওঁ ইম্পৰ্টেন্স খিনি কিন্তু তোমালোকে অকল চালে নহব তোমালোকে পঢ়ি যাবা ৰেগুলাৰ পঢ়িবা তেতিয়া হলে খুব সহজতে শিকি ল'ব পাৰিবা আমাৰ প্ৰথম পাঠ আছে শিষ্টাচাৰ স্তৱক আৰু শিষ্টাচাৰ স্তৱকৰ যিখিনি অনুবাদ আছে ইয়ং মাতা পিতৰক লেশং সহিতে তৈৰ নিত্যং প্ৰিয়ং কুৰ্জাত আচাৰ্যস্য এই অনুবাদবিলাক তোমালোকে অসমীয়া জানি থবা যাতে তোমালোকৰ যিকোনো এটা আহিলেও তোমালোকে লিখিব পাৰা যদি ব্যাখ্যা আহে তোমালোকে বনাই লিখিবা আৰু মইতো দিয়েই দিছোঁ তোমালোকে ভিডিঅ'বোৰ চেক কৰিলে পাবা students এটা খুব গুৰুত্বপূৰ্ণ কথা তোমালোকে যিখিনি আমাৰ পাঠ্যভিত্তিক ব্যাকৰণ বুলি থাকে প্ৰত্যেকটো পাঠতে আছে তোমালোকে চাবা পাঠভিত্তিক ব্যাকৰণখিনি অহাৰ সম্ভাৱনা কম যদিও কিন্তু তোমালোকে চাবা কাৰণ মই বহুতবাৰ দেখিছোঁ ব্ৰুয়াত আচৰিত এইবিলাকৰ মানে প্ৰতিস্পতি হেনেকে দি দিয়ে তোমালোকে কিন্তু পাঠভিত্তিক গ্ৰামাৰখিনি ৰেগুলাৰ যদি দুবাৰ তিনিবাৰকৈ মাতা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত সহজ হ'ব পাঠভিত্তিক ব্যাকৰণখিনি ৰেগুলাৰ চাবা পিছতে আমি আহোঁ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহৰ ভিতৰত খবৰটো নিনং সম্ভৱেকো ক্লেশং সহিতে কশ্য নিষ্কৃতি কৰ্তুং নাশক্য এই দুটা প্ৰশ্ন উত্তৰ মেধাৱী কথম আচৰিত এইটো চাবা তাৰপিছত সৰ্বস্ব গুৰু ক এইটো চাবা কৰ বুৎপত্তি আছে বুৎপত্তি যেনে ধৰা সহিতে নৃনাম নিষ্কৃতি সমাপ্যতে বৰ্ধন্তে পৃচ্ছতে এইবিলাক চাবা তাৰপিছত 7 নম্বৰত আছে বিভক্তি নিৰ্ণয় কৰা তোমালোকে তেষু অন্যায়ন জ্ঞানেন এইখিনি আৰু বিপৰীত অৰ্থ আছে তাৰপিছত বিপৰীত অৰ্থত ধৰা ক্লেশম প্ৰিয়ম ধৰ্ম বৃদ্ধ গুৰু এইকেইটা আৰু সংস্কৃত অনুবাদৰ ভিতৰত তোমালোকৰ এই তিনিটা খুব ইম্পৰ্টেণ্ট যেনে তোমাৰ ধনজন যৌৱনক লৈ গৰ্ব নকৰিবা কুৰু ধনজন যৌৱনং গৰ্বম নম্ৰতাবিহীন জ্ঞান অসাৰ্থক নম্ৰতাবিহীন জ্ঞানম অসাৰ্থকম এই তিনিটা চালেও হ'ব এইখিনি কিতাপত টোকা আছে টোকাখিনি ৰেগুলাৰ তোমালোকে দুই তিনিবাৰমানকৈ ৰেগুলাৰ তোমালোকে টোকাখিনিৰ ভিতৰত তোমালোকৰ যেনে কুৱেশ্যন আহিব পাৰে মনুস্মৃতিত মুঠতে কেইটা অধ্যায় আছে কিমানটা শ্লোক আছে এইটোতো প্ৰায়ভাগে আহি থাকে এই কুৱেশ্যনটো এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাবা দেই স্মৃতিৰ তাৰে কেইটামান হৈছে স্মৃতিশাস্ত্ৰ সংখ্যাত 18খন মনুস্মৃতি কি মনুসংহিতা হ'ল এখন স্মৃতিশাস্ত্ৰ বা ধৰ্মশাস্ত্ৰ কুৱেশ্যন উঠাই দিলেও তোমালোকে সহজতে লিখি দিব পাৰিবা ইয়াৰ পিছতে আমি আহোঁ চন্দ্ৰভূপতে কথা বেছিভাগ তোমালোকে পাঠটোত যিখিনি তোমালোকৰ অসমীয়ালৈ অনুবাদখিনি তোমালোকে চাবা দেই অসমীয়াত অনুবাদ আহে পাঠৰ লাইনখিনিৰ ভিতৰতে অসমীয়া অনুবাদ আহে যেনে এইখিনি কস্মিঞ্চিত নগৰে চন্দ্ৰ নাম ভূপতি প্ৰতিবেশতি স্ম এইখিনি তোমালোকে চাবা অসমীয়া অনুবাদ কৰিবলৈ আহে তত্ৰ ইয়াৱত সৰ্বেষাং সক্ষয়ং ভৱতি তাৱদেতৎ ৰাজগৃহং সত্যং জয়ং বনং গচ্ছমঃ এইখিনি তোমালোকে অসমীয়া অনুবাদ চাবা তোমালোকৰ যদি অসমীয়া অনুবাদ নাই বা তোমালোকে যদি যোগাৰ কৰিও লৈছা কাৰণ কাক চাপিছে দিয়াচোন যদি যোগাৰ কৰিছা তেতিয়াহ'লে নালাগে যদি যোগাৰ হোৱা নাই কোনোমতে তোমালোকে কিন্তু মোক জনাব পাৰা মই খুব সোনকালে এটা ভিডিঅ' লৈ আহিম পৰীক্ষাৰ আগে যাতে তোমালোকৰ অলপ হ'লেও সহায় কৰিব পাৰোঁ তাৰপিছত এইখিনি চাবা অথ একদা দৈৱ দুৰ্বিপাকত ৰাৱণেশ অনেক অশ্ব ভীষং দগ্ধ তোমালোকে ইয়াৰ পৰা ইয়ালৈ চালে হ'ব অথ ৰাক্ষস দতা ৰত্নমালং ধাৰয়িত বানৰীথপ নগৰ প্ৰবিষ্ট এইখিনি এই পৃচ্ছতলৈকে চালে হ'ব তাৰপিছত এইখিনি তথানুষ্ঠিতে ভূপতিনা সহ ৰত্নমালা লোভেন সৰ্বকলত্ৰ ভৃত্য প্ৰস্থিতা এইখিনি তোমালোকে ভক্ষিতালৈকে চালে হ'ব ঠিক ব্যাকৰণ যিখিনি মই তোমালোকক আগতেও কৈছোঁ তোমালোকে চাবা অহৰ্নিশম যে দ্বন্দ্ব সমাস প্ৰবিশ্য প্ৰপূৰ্বক বীজযোগ লপ এনেকুৱাই নহয় মই মুখস্থ কৰিবই লাগিব গোটেইখিনি নহয় তোমালোকে ৰেগুলাৰ 3-4বাৰকৈ যদি সদায় মাতা তোমালোকৰ এনেও মুখস্থ থাকি যাব 1 নম্বৰ প্ৰশ্নটো তাৰপিছত প্ৰশ্ন নম্বৰটো 3ৰ খ বান্দৰ দলপতিয়ে ৰাজপ্ৰাসাদৰ পৰা কিয় বনলৈ গুচি যাবলৈ বিচাৰিছিল গতিকে বান্দৰক জাকটোক কি উপদেশ দিছিল তাৰ ফলাফল কি হৈছিল বান্দৰ দলপতিয়ে কেনেদৰে ৰজা চন্দ্ৰৰ ওপৰত প্ৰতিশোধ ল'লে এইখিনি এই তিনিটা চালেও হ'ব গল্পটো বুজি পালে অৱশ্যে তোমালোকৰ লিখিবলৈ সহজ হয় গল্পটো বুজি পাইছা যদি তোমালোকেতো ভালেই আৰু নুবুজিলেও বাৰু তোমালোকে মোক কমেণ্টত জনাব পাৰা মই গল্পটো বুজাই দিয়া এটা ভিডিঅ' লৈ আহিম গল্পটো বুজি পালে কিন্তু যিকোনো কুৱেশ্যন আহিলে তোমালোকে খুব সহজতে লিখি দিব পাৰিবা প্ৰতিবশতি গচ্ছাম মতৱা এইখিনি চাবা তোমালোকৰ আছে বিভক্তি নিৰ্ণয় কৰা মহানশে বানৰা ৰাগ এইখিনি চাবা
7 নম্বৰত আছে তোমাৰ প্ৰতিশব্দ অৰ্থাৎ তোমাৰ্থ শব্দ অতি বানৰ মহানস ভীষম ৰাক্ষস এইখিনি চাবা দেই সংস্কৃতলৈ অনুবাদ কৰা হ'লেও তোমালোকে পঢ়ি ৰাখিবা বাৰ দুবাৰ পঢ়ি ৰাখিলেও হ'ব এনেই মনত থাকে দিয়াচোন তাৰপিছতে আছে তোমালোকৰ টোকা পঞ্চতন্ত্ৰৰ বিষয়ে তোমালোকৰ টোকা লিখিব দিয়ে তোমালোকে কিতাপত থকাখিনি লিখি দিলে যথেষ্ট পঞ্চতন্ত্ৰৰ বিষয়ে টোকাখিনি পঢ়ি একদম ধুনীয়াকৈ মুখস্থ কৰি থবা লিখিব পঞ্চতন্ত্ৰত সৰ্বমুঠ কেইটা কাহিনী আৰু কেইটা শ্লোক আছে 5টা খণ্ড কি যেনে ইয়াত আছে মিত্ৰভেদ মিত্ৰ সংপ্ৰাপ্তি কাকলুকীয় লব্ধপ্ৰণাশ আৰু অপৰক্ষেতকাৰিতা এই টোকাখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থবা বা অমৰ শক্তিৰ মূৰ্খ পুত্ৰসকলক ৰাজনীতিৰ শিক্ষা দিয়াৰ উদ্দেশ্যে বিষ্ণু শৰ্মাই এই গ্ৰন্থখন ৰচনা কৰিছিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল সেনেকৈ আহিলে এই লাইনটো লিখি দিলে হ'ব তাৰপিছতে আছে আমাৰ গৰ্ধৱ কুকুৰৰ কথা তৃতীয় পাঠ সেইটো আমাৰ এই পাঠটো নাৰায়ণ পণ্ডিত বিৰচিত হিতুপদেশ নামৰ পুথিখনৰ সুহেদভেদ নামৰ অংশটোৰ পৰা লোৱা হৈছে এইখিনিত এই লাইনটো তোমালোকে চাবা অস্তি বাৰাণস্যঙৰ পৰা পদ্ধতিষ্ঠতিকে চাবা এইখিনি অসমীয়া অনুবাদখিনি চাবা তাৰপিছত আকৌ ইয়াৰ পৰা তোমাৰ অথ গৰ্ধৱ শানম সখে এইখিনিৰ পৰা তোমালোকে অসমীয়া অনুবাদ চাবা অসমীয়া অনুবাদ তোমালোকক 4টামান কৰিব দিয়ে মানে প্ৰত্যেক পাঠৰে তোমালোকক অপশ্যন দিয়ে বাৰু যাতে তোমালোকে এইটো নোৱাৰিলে সেইটো কৰিব পাৰা তোমালোকে এই অসমীয়া অনুবাদখিনি একদম চাবা একদম গোটা নম্বৰ থাকে যিহেতু অসমীয়া অনুবাদখিনি যাতে তোমালোকে এৰি নাহা সেইকাৰণে মই তোমালোকক কোনখিনি লাগিব সেইখিনিহে দেখাই দিছোঁ তত গৰ্ধৱৰ পৰা কৰ্তব্যমলৈকে চাবা আকৌ তোমালোকৰ এইখিনিৰ পৰা এইখিনিলৈকে চালে হ'ব নেথাকিলে মোক জনাবা দেই তোমালোকে মানে স্বানাম কৰ্মণি দ্বিতীয়া এইবিলাক কাৰক বিভক্তিত আহি যায় এইবিলাক চাবা তোমালোকৰ উত্থাই উৎপূৰ্বক স্থাযোগ লব এইবিলাক চাবা যকজনৰ নাম কি আছিল এইখিনি চাবা তাৰপিছত গাধটোৱে দিয়া পৰামৰ্শৰ উত্তৰত কুকুৰটোৱে তাৰ মনৰ খুব কিদৰে প্ৰকাশ কৰিছিল 3 নম্বৰটো চাবা আনৰ অধিকাৰ চৰ্চাৰ পৰিণাম কি হিতুপদেশৰ বিষয়ে টোকা আছে তেওঁ বংগদেশৰ ৰজা ধৱলচন্দ্ৰৰ ৰাজসভাৰ কবি আছিল নাৰায়ণ পণ্ডিত সুদৰ্শনৰ ৰাজকুমাৰ কেইজনক সফল ৰাজনীতিক কৰি তুলিবলৈ হিতুপদেশ গ্ৰন্থখন ৰচনা কৰিছিল তোমালোকৰ এইখিনিতো ইম্পৰ্টেণ্ট লাইন কেইটামান আছে যেনে হিতুপদেশ পুথিখনৰ 43টা গল্পৰ ভিতৰত 25টা গল্পই বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ পৰা সংকলিত তাৰপিছত গ্ৰন্থখনৰ ভাগ 4টা হ'ল মিত্ৰলাভ সুহেদভেদ বিগ্ৰহ আৰু সন্ধি পিছতে তোমালোকৰ চতুৰ্থ পাঠ আছে গীতামিত বিন্দৱৰ এইখিনি প্ৰথম লাইনখিনি তোমালোকে মাতি ৰাখি এই পাঠটিত উদ্ধৃত শ্লোকসমূহ শ্ৰীমদ ভগৱত গীতাৰ অন্তৰ্গত ইয়াত ভগৱান শ্ৰীকৃষ্ণই নিজৰ প্ৰিয় সখা আৰু পৰম ভক্ত অৰ্জুনক প্ৰদান কৰা উপদেশসমূহ প্ৰকৃততে সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে নিবেদিত হৈছে চোৱা ইয়াত ধুনীয়াকৈ অসমীয়া অনুবাদখিনিও দি ৰাখিছে যেতিয়া ধৰ্মৰ গ্লানি হয় অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে তেতিয়াই ভগৱান কৃষ্ণই পৃথিৱীত জন্মগ্ৰহণ কৰে দেখিছা ইয়াত অসমীয়া অনুবাদখিনি দি ৰাখিছে ইয়াত শ্লোকবিলাক দিয়া আছে তাতে অসমীয়া অনুবাদবিলাক ধুনীয়াকৈ বুজাই দিয়া হৈছে 6 নম্বৰ শ্লোকটো ইয়াত দাচৰিতি শ্ৰেষ্ঠত্ব দেৱতৰ জনহ স্বয়ত প্ৰমাণং কুৰুতে লোকস্ত ধনুৰ্বৰ্ততে বসংসি জিন্দানি যথা বিহাই নৱানী গৃহাতি নৰহ পৰাণী এইখিনি চাবা তাৰপিছত জ্ঞান বিজ্ঞান তৃপ্তাত্মা কুতুস্থ বিজিতেন্দ্ৰিয় এই 9 নম্বৰটো চাবা यत्र योगेश्वर कृष्ण यत्र पार्थ धनुर्धर तत्र श्री विजय भूतिर्धुवा नीतिर्मतिर्मम এইখিনি চাবা গীতামিত বিন্দৱৰ তোমালোকৰ প্ৰশ্ন উত্তৰখিনি মই অলৰেডি দিয়ে ৰাখিছোঁ গোটেই সিলেবাস মই কমপ্লিট কৰি ৰাখিছোঁ সিলেবাসখিনি কমপ্লিট আছে তোমালোকক যিকোনো পাঠৰ প্ৰশ্ন উত্তৰ লাগে ভিডিঅ'খিনি এবাৰ চাব পাৰা প্ৰশ্নৰ ভিতৰত তোমালোকৰ লোকা কিম অনুৰ্বৰ্ততে তাৰপিছত আসমাকং কুত অধিকাৰ অস্তি অনকৃদিশ অস্তি এই তিনিটাখিনি মাতি ৰাখিবা সহজ আছে একদম এক লাইনৰ তোমালোকে গোটেইখিনি পঢ়ি ৰাখিবা তোমালোকৰে সুবিধা হ'ব পিছত তাৰপিছত ভাৱ সম্প্ৰসাৰণখিনি চাবা 5 নম্বৰত আছে তোমালোকৰ প্ৰতিশব্দ লিখা নৱানীবিলাক প্ৰতিশব্দখিনি চাবা মতি বুদ্ধি এইখিনি নালাগে বাৰু এইখিনি জ্ঞানেই শক্তি এইটো চাবা সংস্কৃতলৈ অনুবাদ এইখিনি জ্ঞানেই শক্তিটো আহিছিল এবাৰ ইয়াকে কৈ সি গুচি গ'ল এনেকুৱা এটা কোনোবা বছৰত এটা মই অহা দেখিছিলোঁ তাৰপিছত শ্ৰীমদ ভগৱত গীতাৰ গোটেই টোকাটো তোমালোকে ধুনীয়াকৈ পঢ়িবা কাৰণ গতিকে টোকাখিনি ধুনীয়াকৈ চাই ৰাখিলে প্ৰশ্নৰ আৰু তোমালোকৰ কোনো ভয় নাই তাতে 5 নম্বৰ পাঠ আছে ভোজৰাজস্য চিকিৎসা অসমীয়া অনুবাদ চাব লাগিব স্বদেশ নিষ্কাচিতালৈকে কিন্তুৰ পৰা ইয়াৰ পৰা ইয়ালৈ প্ৰবিষ্টলৈকে এইবিলাকৰ ইয়ালৈ তাৰপিছত আকৌ তত্ত্ব দুখিত মনৰ পৰা তোমালোকে ইয়ালৈ চাব পাৰা ইয়ালৈ চাবা
বুৎপত্তি নিৰ্ণয় কৰা আস্কাশিতা শ্ৰুতবা এই দুটা আৰু বিভক্তি নিৰ্ণয় কৰাত তোমালোকে গোটেইখিনি চাই ৰাখিবা পদসমূহ লিখি বেগ বাক্য লিখি সমাসৰৰ নাম লিখা ভোজ প্ৰবন্ধৰ বিষয়ে টোকাখিনি চাই ৰাখিবা ধনন্তৰী বাগভট এইবিলাক কিন্তু তোমালোকে চাই ৰাখি ভিডিঅ'টো অলৰেডি লং হৈ যাব 5টা পাঠৰ ইম্পৰ্টেণ্টখিনি বাছি দিছোঁ পৰৱৰ্তী 5টা পাঠ মই খুব সোনকালে ভিডিঅ' লৈ আহিম ইম্পৰ্টেণ্টখিনি বাছি দিম তোমালোকে বৰ্তমান এই 5টা পাঠৰ ইম্পৰ্টেণ্টখিনি ধুনীয়াকৈ একদম মুখস্থ কৰি যোৱা যিমান পাৰা সোনকালে পৰীক্ষাটো কাষ চাপিলে বাৰু পাঠ মই আজি ইম্পৰ্টেণ্টখিনি বাছি নিদিলোঁ সেইকেইটা খুব সোনকালে লৈ আহিম